মাজুলীত পথ নিৰ্মাণত কেলেংকাৰী সংঘটিত হৈছে মাজুলী টাকাৰ চুকৰ পৰা পটিয়া গাঁৱলৈ নিৰ্মাণ হোৱা পথত চূড়ান্ত অনিয়ম সংঘটিত হৈছে এনজিটিডি শিৱম কনজৰিয়াম জেভি নামৰ যেটো প্ৰতিষ্ঠান হে প্ৰতিষ্ঠানটোৱে কেৱল লুণ্ঠন চলাইছে মাজুলীত 91 কোটি 72,700,900 টকা কৈছো 91 কোটি 72,07,900 টকাৰ কাম কিদৰে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কৰিছে তাৰে আজি ৰেহৰূপ আমি দেখুৱাম 41.15 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত লুণ্ঠন চলালে এনজিটিডি শিৱম কনজৰিয়াম জেভি নামৰ এই প্ৰতিষ্ঠানটোৱে প্ৰাকলন মতে পথটো বহল হ'ব লাগে 5.5 মিটাৰ চেন গ্ৰেভেল কৰাৰ পাছত কৰিব লাগে WMM কিন্তু বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে চৰকাৰী আশীষ পুষ্ট হৈ পুৰণা 3.75 মিটাৰ ফেভাৰ ব্লকৰ ওপৰতে কৰিলে কাৰ্পেটিং নিৰ্মাণ হৈ থকা পথটোত মাত্ৰ 1.75 মিটাৰ WMM কৰাৰ বিপৰীতে 3.75 মিটাৰ গ্ৰাম্য পথত পূৰ্বে কৰা আছিল সামান্য WBM সৰু যান বাহন চলাচলৰ বাবে নিৰ্মাণ কৰা গ্ৰাম্য পথত মাত্ৰ কাৰ্পেটিং কৰি দুলেনযুক্ত পথ নিৰ্মাণ কৰিছে এই প্ৰতিষ্ঠানটো এই পথৰে চলিব লাগিব গধুৰ যান বাহন মৰণ ফান নিৰ্মাণ কৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তাক মেনেজ কৰি এইদৰে প্ৰতিষ্ঠানটোৱে কাম কৰাৰ অভিযোগ আহিছে আমি প্ৰতিষ্ঠানটোৱে কৰা কামৰ নমুনা এই মুহূৰ্তত দেখুৱাইছো চুকৰ পৰা পটিয়া গাঁৱলৈ নিৰ্মাণ হোৱা পথত চূড়ান্ত নিয়ম সংগঠিত হৈছে এনজিটিডি শিৱম কনজৰিয়াম জেভি নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৱে এনেকৈ কাম কৰিছে চাওক 91 কোটি 72,07,900 টকাৰ কাম কিদৰে কৰিলে তাৰে আমি নমুনা আজি দেখুৱাইছো 41.15 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত কেৱল অনিয়ম সংগঠিত কৰিছে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে প্ৰাকলন মতে বহল হ'ব লাগে 5.5 মিটাৰ চেন গ্ৰেভেল কৰাৰ পাছত কৰিব লাগে WMM কিন্তু বিতৰ্কিত এই প্ৰতিষ্ঠানটোৱে চৰকাৰী একাংশ বিষয়াৰ আশীষ পুষ্ট হৈ পুৰণা 3.75 মিটাৰ ফেভাৰ ব্লকৰ ওপৰতে কৰিলে কাৰ্পেটিং আমি সেই দৃশ্যাংশসমূহ দেখুৱাইছো নিৰ্মাণ হৈ থকা পথটো 1.75 মিটাৰ WMM কৰাৰ বিপৰীতে 3.75 মিটাৰ গ্ৰাম্য পথত পূৰ্বে কৰা আছিল সামান্য WBM আৰু এই পথটোৰ নিৰ্মাণক লৈ এতিয়া জাঙুৰ খাই উঠিছে সেই অঞ্চলৰ ৰাইজে খুব কম সময়ৰ ভিতৰতে পথটোৱে বিধ্বস্ত এটা যে ৰূপ ল'ব তাৰে সন্দেহ প্ৰকাশ কৰা হৈছে মন্তব্য আহিছে আমি মন্তব্য শুনালে বিচাৰিছো তাৰ পাছতে আমাৰ মাজুলী সাংবাদিক গৰাকীৰ সৈতে কথা পাতিম এটো পকিবত একচুয়ালি তেনেকে আমি ক'ব নোৱাৰিম পকিবত বুলি ক'ব নোৱাৰিম একচুয়ালি এটো কি ৰাস্তা মানে এটা নৰমাল ওপৰত সেই চেন গেবেলটা দিছে দিয়াৰ ওপৰত এই যেটো এটা মিক্স কৰি পেলাই ওপৰত লেয়াৰ এটা বনাই দিছে বস সিমান আৰু ইয়াত এক্সট্ৰা একো নাই আৰু গোটেটো আপোনাৰ খলা বমাহে এটো নৰমাল যেটো আমাৰ গাঁৱলীয়া ব্লক দিয়া ৰাস্তাটো ভাল ইয়াতকে একচুয়ালি পিডব্লিউডি হিচাপে বা এটো ইএনডি হিচাপে অলপ এটো যেটো কাম হেভি হ'ব লাগিছিল বিহেকে নদী আমাৰ গৰাখনিয়া পৰা আদি কৰি বা পানীৰ প্ৰেছাৰ পৰে কিবা পৰে ধৰক এই সাইডটোত আমাৰ ইএনডি বুলি ক'লে একচুয়ালি বা নদী কাষৰীয়া ৰাস্তা ন এটা অলপ হেভি হ'ব লাগে এই সাইড আপোনাৰ সাইডত বোলে আপোনাৰ কিবা বেলেগ কিবা বস্তা পৰা আদি কৰি কিবা দিছে বা অকলে হেভি কৰিছে তেনেকুৱা ৰাস্তাটো একেবাৰে নিম্নমানৰ ৰাস্তা বনাইছে এইবিলাক বেছি দিন নাযায় 3-4 মাহ 5 মাহ 6 মাহতো মই একবাৰ লাষ্ট দিছোঁ আপোনালোকক এই বৰষুণত খহাই লৈ গুচি যাব চবেইবিলাক গা ধুই যাব বৰষুণে এডোখৰ চিঙি পেলাব সেইটো নৰ্মেল এটাতো ৰাখিব নোৱাৰে ন ৰাস্তা এনেকৈ
ইমান আপোনাৰ তো আপোনাৰ মানে নৰ্মেল আপোনাৰ যেনেকৈ বনায় মানে যেনেকুৱা কৰিব লাগিছিলে বা পকা ৰাস্তা এটা যেনেকৈ হ'ব লাগে মানে আপোনাৰ ধৰি লওক কেইবাটা তৰফো মানে চেইন কেবল মানে কিবা কিবি উঠোৱাৰ পিছত মানে আপোনাৰ পকা ৰাস্তা হ'ব লাগে বাকী এতিয়া আমাৰ ইয়াত মানে যিটো হৈছে মানে কি হয় ইয়াতে এটা আগতে মানে আপোনাৰ মানে ব্লক ইটাৰ ৰাস্তা বনাই থোৱা আছিলে তাৰ ওপৰত এতিয়া অলপ কিবা কিবি পাৰিলে তাৰপিছত তাতে পকা কৰি দিছে আৰু অলপ দিনৰ পিছত মানে চবখিনি উঠি যাব সিমানেই হৈছে ৰাস্তাটো মিশ্ৰণ হৈছে নে খলা বোমা পাইছে খলা বোমা গোটেই আপোনাৰ কমপ্লিট আপোনাৰ আপ ডাউন মানে বাকী আপুনি ধৰি লওক স্পীড যাব নোৱাৰে মানে 30তকৈ 20-30 মানে যাব পাৰে তাতকৈ যাব নোৱাৰে মানে এইটো আপোনাৰ 2 লেন ৰাস্তা এতিয়া এইটো 1 লেনো নহয়গৈ মানে অলপহে অকণমান মানে বহলাই থৈছে বাকী ৰাস্তাটোৰ বিষয়ে আমি ক'বলৈ গ'লে আমাৰ ৰাস্তাটো এই মুখৰ আগত আৰু মাটি অলপ পেলাব লাগিছিলে প্ৰথম আৰু বহুত ডাউন হৈ আছে তাৰপিছত পিচটো খান্দিছে আৰু খান্দি চেইন কেবলটো অলপ খান্দি শিলটো ওপৰত পেলাই দিছে আৰু পানী চানী দি একো মানে ভালকৈ ৰুলা চোলা চলোৱা নাই তাৰপিছত এতিয়া যিমান দিন লাগিব লাগিছিলে কামটো বহুত স্পীডত কৰি মানে শেষ কৰি দিছে যেন লাগিছে আৰু আমাৰ এতিয়া যিডোখৰ কাম আছে সেইডোখৰ যেন ভালকৈ কৰি দিয়ে বুলি মই আশা কৰিছোঁ এইটো পকিব একচুৱেলি তেনেকৈ আমি ক'ব নোৱাৰিম এই পথটো আমি দেখুৱাইছোঁ ৰাইজে কৈছে স্থানীয় লোকসকলে কৈছে গাঁৱৰ পথতকৈ অতি নিম্নমানৰ পথ নিৰ্মাণ কৰিছে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নেপথ্যত কোন আছে NGTD শিৱম নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠানৰ নাম আমি উল্লেখ কৰিছোঁ এই প্ৰতিষ্ঠানটোৰ নেপথ্যত কোন আছে এই পথটোৰ সময়সীমা মাত্ৰ 5 মাহ দিছে কাৰণ এনেকুৱা নিম্নমানৰ কাম হৈছে আৰু সেইবাবেই পথটোৱে মাত্ৰ 5 মাহে টিকিব বুলি ৰাইজে কৈছে অৰ্থাৎ 91,72,07,900 টকাৰ কাম চূড়ান্তভাৱে খেমাহি কৰিছে লুণ্ঠনৰ অভিসন্ধি ৰচিছে এই প্ৰতিষ্ঠানটোৱে এই প্ৰতিষ্ঠানটোৱে কাৰ আশীষত আচলতে মাজুলীত কাম কৰিছে সেয়া আমি জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰ কাশ্যপৰ সৈতে ভাস্কৰ আপোনাক কলা পৃষ্ঠালৈ স্বাগতম জনাইছোঁ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নেপথ্যত থকা ঠিকাদাৰৰ নামটো আমি জানিব বিচাৰিছোঁ 1 নম্বৰ 2 নম্বৰ হৈছে কেনেকৈ ইমান অভিযোগ উঠাৰ পাছতো নিম্নমানৰ কাম কৰাৰ পাছতো সেই জিলাখনত বহি থকা অভিযন্তাসকলৰ কোনো কাম নাই নেকি তেওঁলোকে চাবলৈ নাযায় নেকি হয় এক প্ৰকাৰে যদি ক'বলৈ যাওঁ NGTD শিৱম কনচৰ্টিয়াম JV কোম্পানীয়ে লুণ্ঠনা চলাই আছে বুলি ক'ব লাগিব মাজুলীত যিহেতুকে পতিয়া গাঁৱৰ পৰা টাকাৰ চকলৈকে যি পথ নিৰ্মাণ হৈছে আৰু ডিব্ৰুগড় অংশ আচলতে সম্পূৰ্ণ হ'ল ডিব্ৰুগড় অংশৰ শেষ হোৱাৰ পাছত মাজুলীৰ যি অংশ 44 কিলোমিটাৰ যি পথ প্ৰায় 92 কোটি টকাৰে পথটো নিৰ্মাণ কৰি আছে কিন্তু এক প্ৰকাৰে ক'বলৈ গ'লে পথটোত লুণ্ঠন চলাই আছে বুলি ক'ব লাগিব তেওঁলোকে খুব সোনকালে আচলতে কাম সামৰি পেলাই ইয়াৰ পৰা 92 কোটি টকা লুণ্ঠন কৰি ইয়াৰ পৰা পলায়ন কৰিবলৈ বিচাৰিছে বুলি আমি বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ আৰু এটা কথা ক'ব লাগিব যিসকল লোক নিৰ্মাণ বিভাগৰ পথৰ যি বিভাগ আছে আচলতে বিভাগৰ বিষয়াৰ লগত তেওঁলোকৰ খনাপিটিকা বুলি ক'ব লাগিব যাৰ পৰিপ্ৰেক্ষিতত চকুমুদা কুলি ভাও ধৰি আছে এই বিভাগৰ বিষয়াসকলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে লুণ্ঠন চলাবলৈ সুবিধা পায় সেই ৰাইজে সেই অঞ্চলৰ ৰাইজে কেতিয়াবা দেখিছেনে যে জিলাখনৰ অভিযন্তা বা লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়া তাত কাৰোবাক কেতিয়াবা দেখিছেনে নাই তেওঁলোকে যি স্থানীয় ৰাইজক কোৱা মতে তেওঁলোকৰ কোনো ধৰণৰ বিভাগীয় যি বিষয়া আচলতে বিষয়া সেই স্থানত উপস্থিত নাথাকে যি তেওঁলোকে আজিলৈকে ঠিকাদাৰ কোন সেই কথাও আজিলৈকে জানিব পৰা নাই যিসকলক কাম কৰিবলৈ দিছে যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে কাম চলাই আছে আৰু এটা কথা ক'ব লাগিব যে মাজুলীৰ যি অংশ আচলতে 44 কিলোমিটাৰ নাই বুলিও 20-30 কিলোমিটাৰ মান আচলতে তাত এটা ফেভাৰ আগৰ ব্লক আছিলে সেই ব্লকৰ ওপৰতে কিন্তু তেওঁলোকে কাৰ্পেটিং কৰি গৈ আছে ক্ৰমান্বয়ে আৰু এটা যি পতিয়া গাঁও অংশ যি আপোনাৰ মোৱামাৰী বুলি কয় মোৱামাৰীৰ পৰা পতিয়া গাঁৱলৈকে এটা পিচ ৰাস্তা আছিলে সেই পিচ ৰাস্তাটো তেওঁলোকে অকণমান খনন কৰিছে কিন্তু যি গতিত চেন গ্ৰেভেল দিব লাগে তলত সেই গতিত দিয়া নাই আৰু যি বহল হ'ব লাগে আচলতে সেই বহল তেওঁলোকে হোৱা নাই আৰু যাৰ বাবে আচলতে এক প্ৰকাৰ জাঙুৰ খাই উঠিছে সেই গাঁওবাসী আৰু বৰ্তমান মই যিহেতুকে আজি সেই স্থানত গৈ উপস্থিত হৈছিলোগৈ উপস্থিত হোৱাৰ পাছত তেওঁলোকে কোৱা মতে যিদিনা কাম আৰম্ভ হৈছিলে সেইদিনা কিন্তু বিষয়ববীয়াসকল আহিছিলে বিষয়ববীয়াসকলে ৰাইজক এনেকৈ আভুৱা ভৰিছে যে যি ব্লেক টপিং আছিল যি ফেভাৰ ব্লক আছিলে ফেভাৰ ব্লকৰ ওপৰত যদি ব্লেক টপিং কৰে তেতিয়াহে সেই পথটো বেছি দিন টিকি থাকে কিন্তু আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলোঁ আমি দেখিবলৈ পাইছিলোঁ যে যিসমূহ ফেভাৰ ব্লকৰ ওপৰত কাৰ্পেটিং কৰাৰ কাৰণে ৰাস্তাটো সম্পূৰ্ণৰূপে খলা বোমা
খলাবমালৈ পৰিণত হৈছে আৰু স্থানীয় ৰাইজৰ পৰাও জানিব পাৰিছোঁ বা ময়ো সেই স্থানত উপস্থিত হৈ জানিব পাৰিছোঁ যে এই পথটো হয়তো ডিব্ৰুগড়ৰ পৰা যিটো পথ আহিছিলে সেই পথছোৱা ঠিকেই আছিলে কিন্তু মাজুলীৰ অংশ হয়তো 6 মাহৰ ভিতৰত এই অংশ ভাগি চুৰমাৰ হৈ যাব ধন্যবাদ জনাইছোঁ অৰ্থাৎ মাজুলীক মাহিয়াইৰ দৃষ্টিৰে চাই লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তাই মাজুলীখন উন্নয়নৰ বাবে দেহে কেহে খাটিছে মাজুলী উন্নয়নৰ বাবে চৰকাৰে টকা মুকলাই দিছে কোটি কোটি টকা মুকলাই দিছে আৰু তাৰ পাছতো কিন্তু মাজুলীৰ বাখীয়ে বা মাজুলীৰ সেই বাট পথসমূহে উন্নয়নৰ মুখ দেখা নাই যদিও এটা ৰাস্তা আহিছে সেই ৰাস্তাটো কেনেকৈ টকা মাৰিব পাৰি কেনেকৈ টকা খাব পাৰি তাৰে কিন্তু অংক কৰিছে একাংশ ঠিকাদাৰে য'ত হাত উজান দিছে লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তাই আমি পৰ্যায়ক্ৰমে দেখুৱাম আজি প্ৰথমটো প্ৰতিবেদন দেখুৱাল পৰৱৰ্তী সময়ছোৱাত আমি অভিযন্তাসকলৰ কাষ চাপিম অভিযন্তাসকলৰ মতামত আমি সংগ্ৰহ কৰি দৰ্শকসকলক দেখুৱাম এনেকৈ কাম কৰিলে নহ'ব এনেকৈ পাল মাৰিলে নহ'ব আসাম টক্সৰ কলাপৃষ্ঠাই হজুৰে মাত মাতিব অসমবাসী ৰাইজক দেখুৱাব এই প্ৰতিষ্ঠানটোৱে কেনেকৈ কাম কৰিছে